গুৱাহাটী মানুহে কিয় নাকান্দিব বাৰু কওকচোন তাৰমানে এই তেখেতৰ এইবিলাক ক'ৰবাত মাটি আছিলে ধান কাটিব আহিছিলে ট্ৰেইন ষ্টেচন পাই কিনে কান্দিছিল তাৰমানে গুৱাহাটী মানুহ আমাৰ ঘৰৰ ধানে এটাও খাব নাপালে ষ্টেচনত যি কান্দিছে ভাগিত হৈ গ'ল পালনাডাল ভাগি গোটেই অঞ্চলতে দিছে খালে নে খাইছে এয়া গছ তলত দিছে ইবেল তলত দিছে আকৌ ধেমাজিত দিছে পেটবৰাত দিছে কাঠখোৱাত দিছে খালি চব খালিয়ে দিয়া সেইফালে আছিলো মই ইয়াতো দিছে আৰু কাৰোবাৰ ঘৰ ভাগিছে কেইটা ঘৰ ভাগিছে যাব লাগিব সেই ব্যৱসায়খনৰ ওপৰতে ল'ৰা ছোৱালীক খোৱা বোৱা দি যেনক সিহঁতৰ কাৰণে এটা সংস্থাপন দিম বুলি এটা ঘৰ বনাইছিলোঁ আজি মোক সেয়া চুৰমা কৰি দিলেহি আৰু ভবা নাছিলোঁ নাই আৰু মই আৰু দ্বিতীয় দিন মই এনেকুৱা আকৌ কৰিব পাৰিম মনবিলাক বহুত ভাগি দিছে এই পানীয়ে পালেহি এই হাতীয়ে পালেহি এই পানীৰ কাৰণে মই পানী 4-5 দিনৰ আগত সোমাইছিলোঁ এইটো ঘৰত যেতিয়া পানী আহি গ'ল ওলাই গুচি গ'লোঁ আকৌ পানী যোৱাৰ পিছত এই 2 মাহমান হৈছে সোমোৱা এখন ঘৰত সোমাই পেলাই যে নহওক ঘৰখন বুলি ঠিক লাগক বুলি ঠিক কৰিম বুলি আগবাঢ়িছিলোঁ আনকি বেগৰ কাম ভালদৰে হোৱাই নাই ইকো আশা কৰি আনি পেলাই থৈছোঁহি কাম লগাম বুলি ভাবি থাকোঁতে তেওঁ আহি এইখিনি কৰিলেহি বহুত কষ্টৰে কৰিছিলোঁ বহুত পৰিশ্ৰমৰ ধৰণেৰে কৰিছিলোঁ আদি কৰিছিলোঁ তেওঁ কি পালে নাজানো কি দেখিলে নাজানো তেওঁ বিশেষ এই কলপুলি 2টা লোভত আহি সেইখিনি কৰিলে কলপুলি পোৱাৰ পিছত ভিতৰত চাউলৰ গোন্ধ পালে চাউল বেগ হিচাপে আছিল এই চাউলৰ কাৰণে আহি তেওঁ এইখিনি কৰিলে তেওঁক কি ক'ম আৰু তেওঁক গালি দিবলৈ আমি কি হয় একো গালি দি তিৰস্কাৰ কৰি লাভ নাই তেওঁ কি পালে কৰিলে আৰু